অসম ব্লগ নিউজলৈ প্ৰথমতে মই আপোনালোকক আদৰণি জনাইছোঁ। শিক্ষা বিভাগৰ ফালৰ পৰা এটা জৰুৰীভাৱে খবৰ আহিছে বা গম মই পোৱা মতে সকলো বিঅ ছাৰসকললৈ এটা নিৰ্দেশনা আহিছে যাতে অহা 15 তাৰিখৰ ভিতৰত স্কুলৰ সকলো ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নসমূহ শিক্ষা সেতু পৰ্টেলত আপডেট কৰা হয়। গতিকে আপোনালোকে যদি কোনোবা ছাৰ বাইদেউ সকলে যদি এতিয়াও আপোনাৰ পৰ্টেলত আপডেট কৰা হোৱা নাই ছাত্ৰ ছাত্ৰীৰ নামবোৰ তেনেহলে আপুনি ক্ষিপ্ৰতাৰে কৰি লওক, কিয়নো অলৰেডি বিঅ ছাৰ সকললৈ 15 তাৰিখৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীৰ নামসমূহ সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। গতিকে আপুনিও পলম নকৰি আপোনাৰ স্কুলৰ কামখিনি সম্পূৰ্ণ যদি এতিয়াও হোৱা নাই সম্পূৰ্ণ কৰি লওক, কিয়নো অনাগত দিনত আপুনি যদি কোনোবা ল'ৰা ছোৱালীৰ নাম এতিয়া আপোনাৰ এনৰোলত ভৰোৱা হোৱা নাই বা পঞ্জীয়ন সম্পূৰ্ণৰূপে কৰা হোৱা নাই বা কমপ্লিট কৰা নাই বা আপডেট কৰা নাই তেনেহলে আপোনাৰ সেইজন ছাত্ৰ ছাত্ৰীৰ নাম পৰৱৰ্তী সময়ত আপোনাৰ বিদ্যালয়ত এনৰোলমেন্ট হিচাপে ধৰা নহব পাৰে। গতিকে এই বিষয়ে মই আৰু মোৰ এই চেনেলৰ জৰিয়তে দুটামান ভিডিঅ বনাই থৈছো, বিতং তাতেও আলোচনা কৰা হৈছে। যদি আপোনাৰ কিবা অসুবিধা হয় তাতেও আপুনি চাই লৈ আপুনি ক্লিয়াৰ হ'ব পাৰে। গতিকে আপুনি পলম নকৰি আপোনাৰ বিদ্যালয়ৰ সকলো কামখিনি সুচাৰুৰূপে কৰক। এইটোৱে হ'ল আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষা বিভাগৰ ফালৰ পৰা আপোনাক এটা অনুৰোধ। গতিকে আপুনি এটা কাম কৰিব পাৰে, যাতে যদি কোনোবা কাম যদি আপোনাৰ অসুবিধা হয় বা আপুনি নিশ্চয় আমালৈ কমেন্ট বক্সত যাই কমেন্ট কৰিব পাৰে, আমি সেই ওপৰত এটা ভিডিঅ বনাই আলোচনা কৰিবলৈ চেষ্টা কৰিম। ভিডিঅটো চাই যদি আপুনি ভাল পাইছে নিশ্চয় ভিডিঅটোত লাইক দি চেনেলটো সাবস্ক্ৰাইব কৰি নাথাকিলে সাবস্ক্ৰাইব কৰিব। ভিডিঅটোকে সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। জয় অসম।